কবিতাৰ শিৰোনাম শিৱসাগৰ কলেজ জয়সাগৰ। কথা যুগান্তৰ বৰা, আবৃত্তি নয়নজ্যোতি গগৈ। পুৱাৰ কোমল ৰজাকৰ সৈতে সাৰ পায় পদ্মধৰ চলিহাৰ পৰাগ্ধ চলিহাৰ সপোনৰ চহৰখনে। আলোকসন্ধানী জয়াতীৰ্থ শিৱসাগৰ কলেজখনে। প্ৰতি পুৱা 9 বজাৰ লগে লগে আন্ধাৰ খেদি সপোনৰ কাৰেং সাজিবলৈ আহে এজাক পোহৰ সন্ধানী। 9 বজাৰ লগে লগেই আৰম্ভ হয় নীলা সাগৰৰ পাৰত এজাক পোহৰ সন্ধানীৰ বিননি। হাৰিবুল আহতিৰ পৰা আৰ্টছ 1-2ৰ বাগৰি হল হৈ বিএডিৰ শেষৰটো ৰুমলৈ আৰম্ভ হয় আন্ধাৰৰ কাল যৱনিকা ভেদি জীৱন গঢ়াৰ আদিপাঠ। হে শিৱসাগৰ কলেজ, তোমাক শতকোটি প্ৰণাম। শিৱসাগৰীয়ানৰ আৱেগ তুমি, তোমাৰ ৰূপলেখা যেন দিগন্ত ব্যাপী সকলোৰে মন মোহে। তুমি পোহৰৰ বাট বোলাইছা জয়সাগৰৰ বুকুত অৱস্থান কৰি। জটিলতাৰ বাটত কাঁইট ভেদ কৰি আগবঢ়াই আনিছা এজাক পোহৰ প্ৰয়াসীক। শিৱসাগৰ কলেজ এখন ঘৰ, প্ৰতিজন শিৱসাগৰীয়ানে ইয়াৰ সদস্য। শিৱসাগৰ কলেজ তুমি বুঢ়ালুইতৰ দুই পাৰৰ সমন্বয়ৰ মিলন ভূমি। তোমাৰ চৰ্চিত বৃন্দাবনৰ বুকুত আজিও বাজে কানাইৰ বাঁহী। আজিও কাৰোবাৰ দুভৰিৰ শব্দত ৰজনজনাই বৃন্দাবনৰ বুকু। সেই শিৱসাগৰ কলেজ জয়াতীৰ্থ, তোমাক শতকোটি প্ৰণাম। তুমি যেন কলেজীয়া জীৱনৰ বৰিং লাইফটো এটা বিন্দাছ আৰু জাকাছ লাইফ বনাই দিলা। কিন্তু বিন্দাছ আৰু জাকাছ লাইফ এটা পালো বুলি কোনো শিৱসাগৰীয়ানে পাহৰি নাযায় কেতিয়াও নিজৰ দায়িত্ব আৰু কৰ্তব্য। আজিও আছে হিৰণ্যপ্ৰভা সোঁৱৰণী লাইব্ৰেৰী আৰু মিউজিয়ামত কবিৰ কলমত কবিতা আৰু গীতিকাৰৰ ৰচনা গীত। আজিও লাইব্ৰেৰীৰ সন্মুখত নিউজ পেপাৰত চকু ফুৰাই অপেক্ষা কৰে মিনিটৰ পাছত মিনিট। কাৰোবাৰ ঢোলৰ চাপৰত, কাৰোবাৰ পেপাৰ লহৰত, কাৰোবাৰ সংগীতৰ ৰাগত বা আন কাৰোবাৰ অভিনয়ৰ সংলাপত ৰজন জনাই থাকে তোমাৰ MCBৰ বুকু। সকলো ডেকা গাভৰুক দেখি জয়সাগৰ পুখুৰীৰ পানীও যেন থপ থপ লাগে। আজিও তোমাৰ JPC বক্তৃতা কক্ষত কাৰোবাৰ বক্তৃতা আৰু আবৃত্তিত গম গমাই থাকে। সেই শিৱসাগৰ কলেজ জয়সাগৰ, তুমি আমাৰ গৌৰৱে নহয়, তুমি আমাৰ অহংকাৰো। সেয়ে আমি সকলোৱে গাওঁ, পোহৰ বিচাৰি যাওঁ।